যদি জুবিন ক্ষেত্ৰ এনেদৰে গঢ়া হলহেঁতেন, চাৰিওফালে একেবাৰে নিস্তব্ধ আৰু শান্ত পৰিৱেশ। কাষেদি যোৱা পথেদি গাড়ী চলালে ভাহি আহে জুবিনদাৰ মায়াবিনী গানৰ সুৰ। সেই মুহূৰ্তত হৃদয় আৱেগেৰে ভৰি উঠে। সঁচাকৈ যদি মোৰ অসমৰ জুবিনদাৰ ক্ষেত্ৰখন এনেদৰে নিৰ্মাণ কৰা হলহেঁতেন, চৌদিশে বিভিন্ন বাদ্যযন্ত্ৰৰে সজোৱা আৰু মাজভাগত তেওঁৰ এটি মনোমোহা মূৰ্তি স্থাপন কৰা, তেন্তে সেই ঠাইখনে তেওঁৰ সংগীত জীৱন আৰু মহানতাক স্পষ্টকৈ প্ৰদৰ্শন কৰিব পাৰিলেহেঁতেন। যদি সম্ভৱ হয়, মই অসম চৰকাৰক আন্তৰিকভাৱে আহ্বান জনাওঁ, জুবিন ক্ষেত্ৰখন এনেদৰে গঢ়ি তোলক, যাতে বাহিৰৰ পৰা অহা পৰ্যটকেও সহজে অনুভৱ কৰিব পাৰে জুবিনদা কিমান মহান শিল্পী আছিল। আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে আমাৰ এই আহ্বান অসম চৰকাৰৰ চকুত পৰে আৰু জুবিনদাৰ স্মৃতি সৌধ গঢ়ি তোলাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হয়। এগৰাকীও শ্বেয়াৰ নকৰাকৈ নাযাব। আমাৰ প্ৰিয় জুবিনদাৰ সন্মানত হলেও শ্বেয়াৰ কৰি দিয়ক।